নামঘৰ খুবেই এটা সাধাৰণ শব্দ, কিন্তু ইয়াৰ এটা শক্তিশালী লিগেচি আছে। সমগ্ৰ অসমৰ লগতে ভাৰতৰো বহু ঠাইত সিঁচৰিত হৈ থকা নামঘৰে বহু শতিকা জুৰি মানুহৰ প্ৰাৰ্থনাঘৰ হিচাপেতো কাম কৰিছে। ইয়াৰ লগে লগে মানুহৰ বিশ্বাস, মানুহক একত্ৰিত কৰি ৰখাৰ কাম আৰু অসমীয়া সংস্কৃতিক ৰক্ষাৰ কামো কৰি আহিছে। কিন্তু এই নামঘৰ কোনে বনাইছিল? একমাত্ৰ অসমীয়া মানুহৰ কথা চিন্তা কৰিয়ে এই নামঘৰ বনোৱা হৈছিল নে? আজিও নামঘৰৰ গুৰুত্ব আছেনে বাৰু? আহকচোন আজিৰ এই ভিডিঅ'টোত ইয়াৰ বিষয়ে আলোচনা কৰোঁ। পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে নামঘৰৰ আৰম্ভণি কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম নামেৰে জনাজাত ধৰ্মীয় আৰু সাংস্কৃতিক আন্দোলন এটাৰ নেতৃত্ব দিছিল, য'ত মূৰ্তি পূজা আৰু জাতি প্ৰথাৰ উচ্চ নিজ ভাৱক প্ৰত্যাখ্যান কৰা হৈছিল। এই নতুন দৰ্শনৰ অধীনত মানুহক একত্ৰিত কৰিবলৈ শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল। নামঘৰ মানে নামৰ ঘৰ, য'ত মানুহে গোট খাই ঈশ্বৰৰ নাম জপ কৰে, মূলতঃ ভগৱান শ্ৰীকৃষ্ণৰ। কিন্তু নামঘৰ একমাত্ৰ ভগৱানৰ নাম জপ কৰাৰ স্থানেই নহয়, ই আছিল এটা কমিউনিটি হাব, ই আছিল এখন স্কুল। ইয়াতে ভাওনাৰ আখৰাও কৰা হৈছিল, ইয়াতে গাঁৱৰ বিভিন্ন অভিযোগ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এক প্ৰকাৰে ক'ব গ'লে নামঘৰ অসমীয়া জীৱনৰ হাৰ্টবিট আছিল। নামঘৰ আছিল সমতাৰ প্ৰতীক। ইয়াত সকলো জাতি আৰু শ্ৰেণীৰ মানুহে একেলগে বহি নাম কীৰ্তন কৰিব পাৰিছিল। যি সময়ত মহাপুৰুষ শংকৰদেৱে নামঘৰ বনাইছিল, সেই সময়ত সমাজখনত শ্ৰেণী আৰু জাতিৰ মাজত যথেষ্ট অসমতা আছিল। কিন্তু সেই সময়তে লোৱা এনেবোৰ পদক্ষেপ আছিল শ্ৰীমন্ত শংকৰদেৱৰ সাহসিকতাৰ চিন। যদি বৰ্তমানলৈ আহোঁ, তেন্তে কিন্তু আমি সেই আগৰ দৰে পৰিস্থিতি দেখা নাপাওঁ। সেই শংকৰদেৱে বনাই থৈ যোৱা আগৰ দৰে নামঘৰ নাই বুলি ক'লেও আচলতে মিছা কোৱা হ'ব। এতিয়াও অসমৰ বহু নামঘৰ আধ্যাত্মিক আৰু সংস্কৃতিৰ কেন্দ্ৰবিন্দু হৈ আছে, কিন্তু বহু নামঘৰৰ এতিয়া যেন সেই মূল্য নাই। কোনো সময়ত তেনেকুৱা অনুভৱ হয়। এটা নামঘৰতে ৪-৫খনকৈ খেল, সভাপতি ছেক্ৰেটাৰী আদিৰ দৰে বাবৰ বাবে হেঁচা ওপৰা। ইয়াৰ উপৰি আধুনিক যুগৰ ডিজিটেল ডিষ্ট্ৰেকশ্যনৰ কাৰণেও কোনোবাখিনিত যে নামঘৰৰ মূল্য কমি গৈছে, এনেকুৱা অনুভৱ হয়। মহাপুৰুষ শংকৰদেৱে যি দৃষ্টিভংগী আগত ৰাখি অসমীয়া জাতিটোৰ কাৰণে নামঘৰৰ ব্যৱস্থা কৰিছিল, সেয়া কোনোবাখিনিত বাৰু ম্লান পৰিছে নেকি? ইয়াক কিন্তু সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। হয়, আজিও মহাপুৰুষ শংকৰদেৱৰ যি উদ্দেশ্য আছিল, সেয়া আগত ৰাখিয়ে আজিৰ অসমীয়া আগবাঢ়ি গৈছে। নৱপ্ৰজন্মই নামঘৰক পুনৰুদ্ধাৰ কৰিছে, বৰগীত, ভটিমা আদিক পুনৰুজ্জীৱিত কৰিছে, অসমীয়াৰ কলা সংস্কৃতিৰ লগত বাহিৰৰ মানুহকো চিনাকি কৰাই দিছে। কিন্তু আধুনিক সময়ৰ লগত মিলাব গৈ কোনোবাখিনিত নামঘৰৰ প্ৰভাৱ ম্লান পৰিছে। আচলতে নামঘৰ মানে ভগৱানক উপাসনা কৰা প্ৰাৰ্থনাঘৰেই নাছিল। নামঘৰ এনেকুৱা ঠাই য'ত কিবা শিকিব পাৰি, য'ত সেৱা আগবঢ়াব পাৰি, য'ত একত্ৰিত হৈ থাকিব পাৰি। আজি আমাৰ প্ৰশ্নটো আচলতে এইটো নহয় যে আজিৰ দিনত নামঘৰৰ প্ৰাসংগিকতা আছে নে নাই। নামঘৰক ভৱিষ্যত প্ৰজন্মলৈকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি, সেইটোহে এটা ডাঙৰ প্ৰশ্ন। নামঘৰ মাত্ৰ এটা ঘৰ নহয়, ই হৈছে একতাৰ প্ৰতীক। আমাৰ যেতিয়ালৈকে বিশ্বাস অটুট থাকিব, তেতিয়ালৈকে এই প্ৰতীক অসমীয়াৰ মাজত সদায় জিলিকি থাকিব। That's it for today. যদি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ যিকোনো এটা মন্তব্য কমেণ্ট ছেকশ্যনত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।